য'ত গৈছে হাজাৰ হাজাৰ মানুহ পৰিৱেশ কচুগাঁৱৰ দৰে অঞ্চলত বিজেপিৰ ইমান ডাঙৰ মিটিং হ'ব বুলি মই নিজেও ভবা নাছিলোঁ, হয়তো আপোনালোকেও ভবা নাছিলে। বিজেপিৰ প্ৰতি বিটিআৰত ৰাইজৰ অভূতপূৰ্ব সমৰ্থন। মই বিটিআৰবাসীক ধন্যবাদ জনাইছোঁ। বিজেপি দল বিটিআৰত ক্ষমতালৈ আহিলে আমাৰ সকলো সমস্যাৰ আমি সমাধানৰ বাবে চেষ্টা কৰিম। চৰকাৰত আমাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিলে আমি বহু কাম কৰিব পাৰিম। আশাবাদী যে আপোনালোকৰ মাজত চিট শ্বেয়াৰিং হ'ব পাৰে। এটাই কথা কৈছোঁ যে UPPL হওক BPF হওক আমি কাৰো আমি বিৰুদ্ধে নহয়, সকলোৰে আমি সমৰ্থনত আছোঁ। আৰু UPPL বা BPF যদি আমাক অনুৰোধ কৰে যে অমুক দুটা চিটত আপোনালোকে টিকট নিদিব, আমি নিদিয়াকৈ থাকিম, আমাৰ কোনো কথা নাই। কিন্তু আমি জিকিবলগীয়া সমষ্টি কেইটাত আমি অকলে ইলেকশ্যন যি গোষ্ঠীগত সংঘৰ্ষ হৈছিল সেই মানুহবোৰ এতিয়া 5খন গাঁৱৰ মানুহ এতিয়াও শৰণাৰ্থী শিবিৰত আছে। এই মানুহৰ বিষয়ে আপুনি তেওঁলোকৰ বিষয়ে আমি তেওঁলোকে আগতে পোৱা আৰ্থিক সাহায্যটো বঢ়াই দি আমি এটা ৰিহেবিলিটেশ্যনৰ কাৰণে চিন্তা কৰি আছোঁ। কেবিনেট কমিটি এখন গঠন কৰি দিয়া হৈছিল, তেওঁলোকৰ ৰিপৰ্টো আহিছে। বিধানসভা ইলেকশ্যনৰ আগতে তেওঁলোকে ভাল খবৰ এটা পাব। মইতো ভাবো যে অঞ্জলি দৈমাৰী, প্ৰমোদ বড়ো, হাগ্ৰামা মহিলাৰী সকলোৱে একেলগে থাকিব লাগে, বেলেগে বেলেগে থাকিব নালাগে। 22 বছৰে যিখিনি হ'ব লাগিছে হোৱা নাই। বিজেপি আহিলে কিমানখিনি হ'ব? বিজেপি দিল্লীত চৰকাৰ আছে, দিছপুৰত চৰকাৰ আছে। আজি আপোনালোকে কেতিয়াবা ডিফুক গৈ চাই আহিব, হাফলঙক চাই আহিব, কিমান পৰিৱৰ্তন হৈছে তাতে। তাৰ পৰাই আপোনালোকে বুজিব যে বিজেপিয়ে কিমান কাম কৰিব পাৰে। সকলো কাম আপুনি কৰিব লগা হৈছে। বড়ো যিখন BTC সেইখন বড়ো লোকসকলৰ আন্দোলনৰ এটা ফল। গতিকে বিজেপিয়ে চৰকাৰ গঠন কৰাৰ সময়তো বড়ো আমাৰ ভাইসকলৰ যাতে মনত কোনো দুখ নোহোৱাকৈ কাম হয়, তেওঁলোকৰ যিটো আবেগ আৰু অনুভূতি তাক আমি সন্মান কৰিহে সিদ্ধান্তবিলাক আমি লওঁ। বিজেপিয়ে কেণ্ডিডেট যদি ধৰক 25 তাৰিখে ইলেকশ্যন ডিক্লেয়াৰ হয়, 27 তাৰিখে, 26ত ডিক্লেয়াৰ হ'লে 28 তাৰিখে, আমি ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ আগত কেণ্ডিডেট নিদিওঁ, ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ পিছত আমি কেণ্ডিডেট। সকলো কাম আপুনি কৰিব লগা হৈছে, কিন্তু GMC ঘটনা কেন্দ্ৰ কৰি স্বাস্থ্য মন্ত্ৰীৰ ভূমিকাত কোনো সন্তুষ্ট? স্বাস্থ্য মন্ত্ৰী GMC মন্ত্ৰী ময়েই। স্বাস্থ্য মন্ত্ৰীয়ে মেডিকেল কলেজ নাচায়, গতিকে GMCৰ মন্ত্ৰী ময়ে। যি দুখ হৈছে, ভুল হৈছে, সকলো দুখ মোৰে। কচুগাঁৱত বিজেপি ইমান মানুহ থকাৰ পিছতো প্ৰাৰ্থী নাথাকিলে কেনেকে হ'ব? মানুহে মাৰিব দেখোন আমাক। ইমান মানুহ ওলাই অহাৰ পিছত যদি বিজেপিৰ প্ৰাৰ্থী নাথাকে, কিমান দেৰি ক'লো, 45 মিনিট সময় ক'লো আপোনালোকে জিকাই দিয়ক বুলি, বোলে লাষ্টত প্ৰাৰ্থীয়ে নাই, মানুহে পিটিব দেখোন আমাক। 10 ছেপ্টেম্বৰ আহি আছে, গৌৰৱ গগৈৰ সেই বিশেষ দিনটো। যি হ'ব, যি আমাৰ অনুসন্ধান চলি আছে, অলৰেডি প্ৰায় কমপ্লিশ্যনৰ ষ্টেজত আমি আহিছোঁ। আৰু আমি যিটো ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ, আমি তেনেকে আমাৰ কামখিনি আমি। কচুগাঁও মহামায়া মন্দিৰ যিটো ঐতিহাসিক খুব ডাঙৰ মন্দিৰ কচুগাঁৱৰ মহামায়া, ইয়াৰ পৰাই প্ৰণাম জনাইছোঁ। মই আৰু আহিমো। হ'ব। আমাৰ নৱেম্বৰত মিনিষ্ট্ৰী কমিটিৰ ৰিপৰ্ট আহিব আৰু তাতে আপোনালোকে বহুতবিলাক পজিটিভ ষ্টেপ দেখা পাব।